গুড মৰ্নিং দেই ৰাইজ। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমে গৰম পানী অকণমান খাই লৈছোঁ, যিহেতু ডিউটি যাব লাগে, দেৰিও হৈছে। ৰাতিয়ে তিয়াই থোৱা অলপ বুট ভাজি লৈছোঁ খাবলৈ বুলি, আৰু পটাপট মই ডিউটিলৈ ৰেডি হৈছোঁ। টিফিনটো খুৱাই লৈছোঁ বুট ভাজিকৈ, উপায় নাই, ভোক লাগিলে খাম বুলি। ৰাতিপুৱা উঠা কামটোৱে মই বেয়া পাওঁ, ইমান ঠাণ্ডা, বৰষুণো এৰা নাই, ৰাতিটোতো দিয়েই থাকে। ডিউটি খতম কৰি বজাৰলৈ গ'লোঁ। বজাৰত মই অকণমান মাংস কিনিলোঁ। ঠাণ্ডা দিনকেইটাততো খাব নাপালোঁ, এতিয়াও ঠাণ্ডা। নিমখ দি অকণমান মই তিয়াই থৈ দিওঁ এনেকৈ, যাতে যায়গৈ আৰু লেতেৰাবোৰ। আৰু আজি মই বনাম মেজেঙা গুটিৰ লগতে, মেজেঙা পাতৰ লগত খাই পাইছে চাগে, গুটিৰ লগত মই প্ৰথমবাৰ খাম। ৰাতিপুৱা এৰি থোৱা বিচনাখন এনেকৈ আছে, চাফা কৰি মেলি ল'লোঁ অলপ, যাতে বিচনাখন ঠিক দেখে। সোপা মানি মানি চলিখিনি বেকা হৈ থাকিলেও মোৰ কালিয়ে পেলাব লাগিব। আইনষ্টাইন মোৰ চুলিখিনি যে ট্ৰেইনাৰ নিচিনা লাগিছে। Oh my god. সঁচাকৈ এইখিনি এনেকৈ কৰি গান গাই পটীয়া কৰি থাকোঁতে ভাতটো খাব লৈছোঁ। আৰু কেনেকৈ বনালোঁ নেদেখালোঁ আৰু দেই। এয়া মই খাই ল'লোঁ, খাই লৈ অলপ শুই ল'লোঁ, ইমান ভাগৰ লাগিছিলে। মানে গ'লোঁ অলপ শুই উঠি এতিয়া অলপ চাহ খাব লৈছোঁ। চাহ খাই মানে কাম এটা আছে, মেখেলা চাদৰ এখন থৈছোঁ, সেইযোৰ অলপ ডিজাইন দি বনাম বুলি ভাবিছোঁ। বিৰাট গৰম আপোনালোকক অকণমান দেখাম। এইফালে বস্তুবোৰ এনেকৈ ফুলিছোঁ। তাৰপিছত চাদৰখনটো এয়া কৰি আছোঁ অকণমান বেকগ্ৰাউণ্ডটো বেয়া দেই, মই বোলে এটা হৈ আছে। এইফালে ষ্টেণ্ডৰ অৱস্থা বহুত বেলেগে বান্ধি থৈছোঁ। প্ৰথমবাৰ বনাইছোঁ দেই ৰাইচ, কেনেকুৱা হয় নাজানো, মই দেখাম বাৰু ফাইনেল লুকটো। প্ৰথমতে বনাই লওঁ, কি হয় ডিজাইন ভাবি থাকোঁতে গৈছে। আজিৰ দিনটো মই এনেকৈ পাৰ কৰিলোঁ, আৰু আজিলৈ ইমানেই দেই ৰাইজ। বাই বাই। অন্য এটা ভিডিঅ' লগ পাম আকৌ।